ঘৰখনত ইমান কাম কেৱল তোৰ খালি মিটিঙে মিটিঙত ঘূৰি কেই লাখ টকা বা ইনকাম কৰছি তাকে কি থাকা সি এক জায়গায় গেছি তোৰ কাৰণে তোৰ পুতেৰে লাই পাইছি আজি 3 দিন আহি মই ছাতাটো ভাল কৰি ইনবেছি নাই ছাতাটো ভাল কৰিবা নৰে সি কিন্তু পঢ়িতে ছাতা ভাল কৰি আনছে তো হা ছাতাটো ভাল কৰি আনছি দাদা তাতে ঠিক করে দি করতে চিনছি এই ও মা দাদা ফোন করছিলি না মই কি করবা লাগে তো করবা পারা মই ফোন করলি তোর পুতেরে ধরে নাকি ফোন করলা হ্যাঁ হ্যালো বাবা কত আছা তই মই তো মিটিঙত আছো কেতিয়া আহিবি মোৰ 4টামান বাজিব আমার দাদা ফুচকা লই বেরিছি না ও তাই কিবা কই আছে দু দাদা তে ফুচকা লই বিয়ে আগৰ পুৰণা বাকীটো দিল তাৰপিছত চিন্তা কৰিম কি হে নাই আগৰ পুরানা বাকি তোরে হাপান দেখি আছে নাওগে যা তোর ফুচকা না খাও র ফোন তাকে মারু রা নাই ই মোর ফোন রিসিভ নকরে র মেসেজে দেও র ফোন মারি আসু কে রিসিভ করা নাই বিজি আছো আহতে কিন্তু ফুচকা লৈ আইবি কাম নাই যদি শুই থাক র আতে আহতে দিয়েছে মাতো হেলাই আৰু যা ভাত খাই দে মই এতিয়া নাখাম মই দাদা আহিলে দাদাৰ লগত দেখাম ই আৰু খাইতে গৰু আৰু সি আহাতে গধু ল'ব আহাতে হোটেলত কিবা খাই হৈ যাবা যেতিয়া না এতিয়া মই সি আহিলে খাম তই খাগে ইয়াতে গধু ল'ব দাদা আহি নাপলা সি এনে ফুচকা নানে যা আনব সি নিজৰ বইনাকক লৈকে আনবা নৰে ৰ কি হলি হোটেলত মাৰি আহিবা পাৰে আজি যদি সি ফুচকা নানে তাৰ আকৌ কাম কৰাত নাই মই মুঠতে ই ফুচকা নানো বুলি নানিলাকে কি আনছি চাও ৰ বা কিবা ভাল বস্তু আনছি দিবি নে খাই আছো ৰ মাই দাদা পেকেটত কল চিংৰা গল্লা আনছি তাক মিটিঙত খাই পাতিছিল বোধ দে সি কনজুছে মিটিঙত খাবা দা বস্তুখিনি ফ্ৰীতে পোৱাৰ কাৰণে লৈছি মই আনবা দা বস্তুখিনি নানিলে পইচা খৰচা হ'ব বুলি কি খাইছে উধুৰ দাদা দিনত কি খালি মনা পেকেটটো খালি না খালো গল্লা চিংৰা আগে খাই লৈছা খাই ল'বলৈ ইচ্ছা দাদা দিনত কিবা খালি না
মই জানো তই যে কিবা এটা যত বত লগাবি সেইকাৰণে তই আমাৰ বস্তু মই হাতে দিয়ে চোৱা নাই হাতদি চোৱা নাই যদি কি গম পালি গলা আৰু কেক থাকা বুলি ৰেকৰ্ডটো তইয়ে খা বঢ়িয়া ফিনিছে কৰি দিওঁ দে পাপিষ্ট কবা সি মিটিঙতো মাছে মাংস খাই আহিছি ঘৰত এনে টপলাটো নেৰে সি ফুচকা আনবাৰতো নানিলাকে সি মাই পুতেৰক চাইছো মোক দেখে দে খাবাৰ হৈছি মোৰ আগৰ পৰা একটা কথাৰে নি কিন্তু তই তাৰ কাষৰ পৰা গুচি আহ এক কালিমাৰ হপাত আজি তই আমাৰ আকৌ বস্তুৱে নাখাওঁ মই মাই চাইছো মাই ফুচকা কোনে আনছি নাজনো তই বা কাক আনবা দিছি লাহিলে খা গাঁঠিলে গো আৰু জয় মা কালী চবে আৰু মা কালীৰ শপত ৰক্ষা নৰে দিচোন সেইকাৰণে আমি মা কালীৰ শপত নাখাওৱে খা 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 ধৰে খা হৈছে মাই আছো নে মাই আজি গধূলি নহওঁতে ভাত বনবা গেলি দেখোন দাইদি দিনতো আকৌ শুনা তাক লাগি অলপমান কৰি দিছোঁ কি হ'ল আজি আৰু মুখত তেল মাৰি লাভ নাই তই যেতিয়া তামচা কৰি নাথাকিবিচোন দাদা তই সঁচা কথাগিলা কিয় নকনো তই বোলে দিনতো ভাত খোৱা নাই তই এটা মহা বান্দৰ চাহ খাবি নেকি দাদা জালে हेलो কুদাসা ঘৰৰ যে আকৌ নাস্তা নাই দে আকৌ নাই দে মাৰ ভাত হবাৰ হৈছে চাহত কেনে হৈছে দাদা একদম গপৰাছ দে ভিডিঅ'টো জানো দে মই কি খাবা নালগে তই চাহকাপ মজা আহিছে চিংৰা আৰু গল্লাৰ লগত খাবা বঢ়িয়া আহিছে চিংৰা খাবি তই তা বান্দৰ মহা হাৰামি sudah harus dia ke ayah kha aha tuh deh nah udah দাদা চাহিলে খা মই ভাতকেইটা বাৰু দে Berarti Murah kamu sih, enak be benangke tengah tak kecil mbak putuk kayak Yesu. Aduh, tengah kata ya.
Oh, no, 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 no. এটা ভাত দিবি আৰু এনেটো মাক জীয়াক দেখোন গাই বলে অ তাই দেখো তোৰ বিছনা কাপোৰ গালে উলাট পুলাট কৰি আছে কিবা বিচি আছে নাজনো মই দাদা আৰু ফোন মাৰিলা ভাত খাবা এৰি তই বিচৰা বস্তুটো চফাত তলত আছে দে মই তোৰ মানি বেগ বিচৰা নাই দে No, 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 no. তই তাৰলৈকে টেঙা কটা হয়ে নাই দাদৰ ভাত আহতো একা দামটো কিমান টাইম তোৰ আগত 150 টকা আছিল আৰু আজি 50 টকা মুঠতে 200 টকা লোৱা 200 টকা ৰাখি বাকী ঘূৰাই দি এইগিলা বেছি দিনকলৈকে ধাৰ ৰাখি লাভ নাই লৈ আছো যাম দুটা পুৰণা কথা মনত পৰিছে কি কথা কৈছো শুনবি শুনিম দে সহ্য কৰিব পাৰিবি না পাৰিম দে প্ৰথমটো হ'ল গোসাঁই ঘৰত কোন মই কল খোৱা নাই আৰু 2 নম্বৰটো 2 নম্বৰটো হ'ল মাছৰ তেল দি মাছ ভজা গোসাঁই ঘৰত কোন মই কল খোৱা নাই 2 নম্বৰটো মাছৰ তেল দি মাছ ভজা মই তোৰ মানি বেগ বিচৰা নাই দে তই মোক